সাতনিস্তং জালুকবাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী বিদিশা নেওগ সমাগত 2024 বিধানসভা নিৰ্বাচনৰ দুৱাৰদলি ৰাজ্যৰ চুকে কোণে চলি আছে নিৰ্বাচনী বতাহ সকলোৰে হাই ভল্টেজ সমষ্টি হৈছে জালুকবাৰী সমষ্টি এবাৰ বিজেপি মিত্ৰজোঁট মনোনীত প্ৰাৰ্থী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী ঐক্যমঞ্চৰ পৰা বিদিশা নেওগ প্ৰাৰ্থিত্ব লাভ কৰিছে বিদিশা নেওগে জালুকবাৰী সমষ্টিৰ ভোটাৰক আকৃষ্ট কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই আছে জালুকবাৰী ব্লক কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় শুভ উদ্বোধন অনুষ্ঠানত ভাগ লৈ বিজেপি চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপিত কৰে উক্ত অনুষ্ঠানত জালুকবাৰী সমষ্টিৰ 4টাকৈ ব্লক কংগ্ৰেছৰ সভাপতি উপস্থিত থাকে আৰু বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তি উপস্থিত থাকে লগতে বিভিন্ন ধৰণৰ কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য আগবঢ়াই বিদিশা নেওগে গুৱাহাটীৰ পৰা বিশ্বজিৎ সাহা ৰিপৰ্ট বিবি আছাম লাইভ পোনপ্ৰথমে ইয়াত উপস্থিত মোৰ অতি শ্ৰদ্ধাৰ সকলো কংগ্ৰেছ কৰ্মীলে মোৰ সহযোগীসকললে মই শ্ৰদ্ধা যাচিছোঁ আৰু সেৱা যাচিছোঁ সন্মানীয় জালুকবাৰী ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি ৰশ্মি দাস ডাঙৰীয়ানী মালিগাঁও ব্লক কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি আকবৰ আলী ডাঙৰীয়া উত্তৰ গুৱাহাটী ব্লক কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি কুলদীপ বৰুৱা ডাঙৰীয়া ৰাণী ব্লক কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শংকৰ গোস্বামী ডাঙৰীয়া আমাৰ মালিগাঁও ব্লকৰ প্ৰাক্তন সভাপতি বৰ্তমান গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটিৰ সন্মানীয় সাধাৰণ সম্পাদক তৈবুল আলী ডাঙৰীয়া আমাৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টি আমাৰ CPM দলৰ সন্মানীয় সীমা বাইদেউ আমাৰ সন্মানীয় শিবু ডাঙৰীয়া খানাপাৰাৰ পৰা এইফালে সোমাবলৈ নিদিলে তাতে ৰখাই দিলে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰখনে আমাৰ ভূপেন্দ্ৰ ছাৰ যেতিয়া আছিলে তেখেতৰ নাকটো ভাঙিছিলে আৰু বৰ দূৰেৰে পৰিছিলে মোৰ নিজৰ কাপোৰ ফালিছিলে পুলিচে টানিছিলে CRPF টানিছিলে মোৰ চাদৰখন খুল খাই গৈছিলে পুলিচৰ সন্মুখত মই লাজ পাইছিলো সিদিনা সংবাদ মাধ্যম আছিলে মোৰ সিদিনা মনত প্ৰচণ্ড ক্ষোভ আৰু প্ৰচণ্ড জেদ লৈ মই সেইদিনাই ভাবিছিলো মই এনেকুৱা কিবা এটা কৰিম যি কামেৰে মই ইয়াৰ প্ৰত্যুত্তৰ দিব পাৰিম সুযোগ আহিছিলে জালুকবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰাৰ আৰু মই সেই দায়িত্ব মোৰ পাতি লৈছিলো মই নিজক প্ৰতিশ্ৰুতি দিছিলো যে মই জালুকবাৰী সমষ্টিৰ প্ৰতিনিধিত্ব কৰিম আৰু যদি মই পাৰো মোৰ কৰ্মকৰ্তাসকলে যদি মোক লগ দিয়ে মোৰ সহযোদ্ধাসকলে যদি মোক লগ দিয়ে তেতিয়াহ'লে মই জালুকবাৰীৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অতৰাই আমাৰ বিধায়ক ৰাখিম আৰু আমাৰ চৰকাৰ হ'ব ৰাহুল গান্ধীজীক দলি চাপাৰি দিম এয়াৰপৰ্টৰ পৰা আহক কামাখ্যালৈ সোমাই যাওক এতিয়া ভগৱানৰ কৃপা সকলোৰে আশীৰ্বাদত সাংগঠনিক কাম কৰোঁতে দলীয় টিকেটখন বিৰোধী ঐক্য মঞ্চ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে মোক প্ৰদান কৰিলে সেই খং আৰু ক্ষোভ লৈ সংগঠন কৰোঁতে দিনে ৰাতিয়ে ঘূৰোঁতে আজি মই এইখিনি পালোহি আৰু তাৰ কাৰণে মোৰ সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ আপোনালোকে লগ নিদিয়া হ'লে মই এইখিনি নাপালোহি এতিয়া এইখিনিতো পালোঁ ইয়াৰ পিছত কি কৰিম এইখিনিতো পালোঁ ইয়াৰ পিছত